দুৰ্ভগীয়া নাৰী কমলা। মাধৱদেৱৰ শিক্ষা। এখন গাঁৱত কমলা নামৰ এজনী নাৰী বাস কৰিছিল। স্বামীৰ মৃত্যুৰ পাছত তাইৰ জীৱন একেবাৰে সলনি হৈ গ'ল। আগতে যিসকল লোকে তাইক সন্মান কৰিছিল, তেওঁলোকৰ মাজৰ কিছুমানে এতিয়া তাইক দুৰ্ভগীয়া বুলি ক'বলৈ ধৰিলে। যেতিয়াই কোনো শুভ কাম হয়, কিছুমান মানুহে তাইক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। এই কথাবোৰে কমলাৰ মনত গভীৰ আঘাত দিছিল। তাই ভাবিবলৈ ধৰিলে, সঁচাকৈয়ে মই দুৰ্ভগীয়া নেকি? এদিন তাই সাহস কৰি মাধৱদেৱৰ ওচৰলৈ গ'ল। চকুত অশ্ৰু লৈ ক'লে, গুৰুজন, মোৰ স্বামীৰ মৃত্যুৰ পাছত বহুতে মোক দুৰ্ভগীয়া বুলি কয়। সঁচাকৈ মই দুৰ্ভগীয়া নেকি? মাধৱদেৱে কিছু সময় নীৰৱে থাকি ওচৰৰ এখন বাগিচালৈ আঙুলিয়াই ক'লে, আই, সেই আম গছজোপা দেখিছানে? কেইবামাহ আগতে এজাক ধুমুহাই তাৰ এটা ডাঙৰ ডাল ভাঙি পেলাইছিল। তথাপিও গছজোপা মৰি নগ'ল। আজি পুনৰ নতুন পাত, ফুল আৰু ফল ধৰি আছে। কমলাই ক'লে, হয় গুৰুজন, গছজোপা এতিয়াও সেউজীয়া হৈ আছে। মাধৱদেৱে ক'লে, ঠিক তেনেদৰে জীৱনত কেতিয়াবা আমি অতি প্ৰিয় কিবা হেৰুৱাওঁ, কিন্তু সেই হেৰুৱাই দিয়াটোৱেই জীৱনৰ শেষ নহয়। যিজনে দুখ সহিও বিশ্বাস আৰু সাহসেৰে আগুৱাই যায়, তেওঁ দুৰ্ভগীয়া নহয়, তেওঁ শক্তিশালী। তাৰ পাছত তেওঁ ক'লে, মানুহে তোমাক যি নামেৰে মাতক, ভগৱানে তোমাক তোমাৰ কৰ্ম, ধৈৰ্য আৰু ভক্তিৰে বিচাৰ কৰে। যদি তোমাৰ হৃদয়ত ভগৱানৰ নাম আছে, আনৰ মংগলৰ চিন্তা আছে, তেন্তে তুমি দুৰ্ভাগ্যৰ নহয়, আশীৰ্বাদৰ অধিকাৰী। মাধৱদেৱৰ কথা শুনি কমলাৰ মনৰ অন্ধকাৰ আঁতৰি গ'ল। সেইদিনাৰ পৰা তাই সমাজৰ কথাত ভাঙি নপৰি আত্মবিশ্বাসেৰে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। সময়ৰ লগে লগে তাইৰ সৎ আচৰণ আৰু সহানুভূতিয়ে সকলোৰে সন্মান লাভ কৰিলে। শিক্ষা: অন্যই দিয়া নাম বা অপবাদে মানুহক ভাগ্য নিৰ্ধাৰণ নকৰে। দুখ কষ্টৰ মাজতো যিজনে বিশ্বাস, ধৈৰ্য আৰু সৎকৰ্ম ধৰি ৰাখে, তেওঁহে প্ৰকৃততে ভাগ্যৱান।